মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পঞ্চম শ্ৰেণীৰ পাঠ 2 পৰিস্থিতিতন্ত্ৰ পাঠৰ প্ৰশ্ন উত্তৰ কেইটামান আলোচনা কৰিব ওলাইছোঁ। উত্তৰ লিখা। 1 নম্বৰ ক, পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? উত্তৰ, পৰিৱেশৰ জৈৱিক উপাদানবোৰ হ'ল উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি। পৰিৱেশৰ অজৈৱিক উপাদানবোৰ হ'ল মাটি, পানী, বায়ু, সূৰ্যৰ তাপ আৰু পোহৰ আদি। এক নম্বৰ খ, উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? উত্তৰ, উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে বাবে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। 1 নম্বৰ গ, উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, উপভোক্তা 3 প্ৰকাৰৰ, যেনে প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। এক নম্বৰ ঘ, বিয়োজকে আমাক কেনেদৰে সহায় কৰে? উত্তৰ, বিয়োজকে আমাক বিভিন্ন ধৰণেৰে সহায় কৰে। যেনে বিয়োজকে উদ্ভিদ আৰু প্ৰাণীৰ মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। বিয়োজকে জৈৱিক উপাদানৰ বিয়োজন ঘটায়। কিছুমান বিয়োজকে গেলা পচা অংশসমূহ খাদ্য হিচাপে গ্ৰহণ কৰে আৰু বাকী থাকি যোৱা অংশ মাটিত জৈৱিক সাৰ হিচাপে ৰৈ যায়। এই জৈৱিক সাৰ শিপাৰ দ্বাৰা গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় হয়। 1 নম্বৰ উঙ, 3টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। উত্তৰ, ধাননি পথাৰ, অৰণ্য আৰু পুখুৰী। 2 নম্বৰ, খালী ঠাই পূৰ কৰা। ক, শামুক হ'ল প্ৰাথমিক উপভোক্তা। খ, এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। গ, শেন হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। ঘ, খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে। তিনি নম্বৰ, শুদ্ধ উত্তৰ বাছি উলিওৱা। ক, খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। খ, উৎপাদকে খাদ্য প্ৰস্তুত কৰে। গ, বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে। 4 নম্বৰ, খাদ্য শৃংখল কি? উদাহৰণেৰে সৈতে বুজাই লিখা। উত্তৰ, পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আন এটা প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে তাকে খাদ্য শৃংখল বুলি কোৱা হয়। উদাহৰণস্বৰূপে পহু, ম'হ আদিয়ে উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। আনহাতে বাঘ, সিংহ আদিয়ে পহু, ম'হ আদি খাই জীয়াই থাকে। উদাহৰণ, ধান নিগনি, সাপ, ঈগল চৰাই। অৰ্থাৎ ধানক নিগনিয়ে খায় আৰু নিগনিক সাপে খায় আৰু সাপক ঈগল চৰায়ে খায়। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।